নমস্কাৰ সকলোকে আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আৰু আজি মই ভিডিঅ'টো আৰম্ভ কৰিছো একেবাৰে পথাৰৰ পৰা যেহেতু পথাৰৰ পৰা আমাৰ ধানখিনি নিবলগীয়া আছিল সেই কাৰণে আজি আহিলো পথাৰলৈ আৰু ইফালে ট্ৰেক্টৰখনে সকলোখিনি ধান উঠাই লৈ গল আৰু ইয়াৰ পিছতে ধানখিনি মৰা হৈ গল ট্ৰেক্টৰ আহিবলে আৰু এতিয়া অকমান ৰ'দত দিয়া হৈছে শুকাবলৈ কিন্তু ৰ'দটো একেবাৰে নাই ধানখিনি অকণমান সেমেকা ভাব থকাৰ কাৰণে ভাবিলো অকণমান ৰ'দাই লওঁ কিন্তু দুখৰ কথা যে এইকেইদিন আকৌ ৰ'দটো একেবাৰে নাছিলে চোতালতে অকণমান বহলাই মেলি থৈ দিছোঁ তেনেকৈ যিহেতু থৈ দিলে বেয়া হৈ যোৱাৰ চান্স থাকে আৰু ইফালে সকলোখিনি হৈ যোৱাৰ পিছত এতিয়া আমাৰ নখোৱা যোগাৰ কৰা হৈছে ইফালে এটা হাঁহ আৰু লগতে এটা ব্ৰইলাৰ ইফালে দাদা আৰু ৰাজনে চাফা কৰিছে লগতে আকৌ ইফালে হৈছে মাছ আৰু ইফালে এতিয়া মুহাই বনাই আছে ব্ৰইলাৰ মাংস আৰু এইফালে প্ৰথমে বাচ্চা পাৰ্টি খাবলৈ দিয়া হৈছে আৰু সিহঁতে খাই হোৱা পিছতে আৰু এতিয়া আমি বহি গ'লো খাবলৈ আৰু আজি ভিডিঅ'টো ইমানতে আছিল